কাপোৰবিলাক বেয়া কৰিলা ভিডিঅ' কৰি আছো যে গম নাপাই দেই নুধুবা এইবিলাক তুমি হয়তো মই নিজে পানীত তিয়াই থৈছোঁ ৰেকৰ্ডিং কৰি আছো বুলি সিহঁতে কিন্তু গম নাপায় ভাইটিয়ে উঠিয়ে দেখিছে যে সি পিন্ধিব আনি থোৱা ভাল টি চাৰ্টটো মায়ে চব কাপোৰৰ লগত ৱাশ্বিং মেচিনত ধুই দিলে যোনটো সি মানে বহুত মৰমত ধুৱে বোলে সেইবাবে সি কমপ্লেইন কৰি আছিলে আৰু মায়ে ভাবিছে লেতেৰা ধুই দিওঁ একদম গুচি আসলি বেলতে আৰু এয়া আমাৰ লাঞ্চ ৰেডি হৈ গ'ল চ' চবে খাই মেলি লৈছোঁ দিনটোলৈ ঢেৰ প্লেন আছে ব্লগটো চাই থাকিলে গম পাব ময়ো ইপিনে খাই বৈ ৰেডি হ'লোৱে ভাইটি দেখিছেনে মুখ চুখ ফুলাই আছে কাৰণ তাক জল্দি উঠাই দিয়াও গৈছিলে আজি হাই এভৰিৱান কি খবৰ আপোনালোক সকলোৰে হোপ সকলোবোৰ ভালে আছে আজি হৈ গৈছে বেংগলোৰ ছেকেণ্ড ডে এণ্ড সময় এতিয়া দুপৰীয়া 2টাই হ'ল মই লৈছোঁ এতিয়া বজাৰ কৰি মেলি মানে আজি পুৰা দিনটো আমি শ্বপিং কৰিম বেংগলোৰতে কাৰণ কাইলৈ আমি যাই আছোঁ গোৱা সেইবাবে আজি পুৰা শ্বপিং কৰিম এণ্ড ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো লাষ্টলৈকে চাব বুলি আৰু মই ৰাধশ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি নতুন ব্লগ পঢ়ি আছে ভাইটি কাপোৰ মায়ে ধুই দিলে চ' সি এতিয়া আকৌ নিজৰ ঘৰত গৈ পেলাই পিন্ধিব লাগিব মানে মা ৰেডি হৈ আছে আৰু পিনে হৃদয় ৰেডি নে আৰু মই কৈছোঁৱে মোৰ ফোনটো ভাল কৰিব লাগিব মোৰ ফোনটো কেমেৰাটো ভাঙিলে হ'ল দিন অলপ চ' মাজত এনেকৈ ফাটি গ'ল সেইবাবে ভিডিঅ'বোৰ অকণমান আপোনালোকে চাগে ব্লাৰ চাৰ দেখি আছে আজি পাৰিলে সময় নাই ঠিক কৰিবলৈ দিবলৈ চ' আজি যদি পাৰোঁ ইয়াতে বেংগলোৰতে মলত ঠিক কৰাই ল'ম কাৰণ ডিম'টো আইফোনৰ চেণ্টাৰ নাইও চ' ইয়াতে পাৰিলে ঠিক কৰি ল'ম এতিয়া এয়া আমি চব ওলাই দিলোঁ শ্বপিং কৰিবলৈ বুলি মোৰ মনটো বিৰাট ফূৰ্তি কাৰণ আজি শ্বপিং কৰিম তাকো ভাইটিৰ পইচাত আৰু কি লাগে আৰু আমি বেংগলোৰত এইটো এয়াৰবিএনবিতে আছিলোঁ ভাইটি ঘৰত নাই কাৰণ তাত ভাইটি এণ্ড ফ্ৰেণ্ডটোৱে শ্বেয়াৰ কৰি থাকে ফ্লেট চ' আমাৰ কাৰণে সি এয়াৰবিএনবি বুক কৰি দিছিলে আৰু বৰ্তমান গৈ আছোঁ ভাইটিৰ ৰুমত কাৰণ তাৰতো কাপোৰ দেখিছে মায়ে ধুই দিলে চ' সেই এতিয়া নিজৰ ৰুমত গৈ কাপোৰ পিন্ধিব দেন আমি মেইন ডেষ্টিনেশ্যনবোৰত যাম ক'ত যাম কি চাই থাকিলে গম পাব এতিয়া ভাইটি তাত অহা গ'ল মাহঁত গ'ল ওপৰত ভাইটিয়ে ড্ৰেছটো চেঞ্জ কৰিলে মই যোৱা নাই আৰু ব্লগো নবনালোঁ বাৰু কাৰণ মই আগত গৈছোঁ আৰু এতিয়া চাওক ভাইটিয়ে মোক দিছেহে পইচা কেছ মানে এইটো দেখাব মানা কৰিছে কিন্তু মই দেখাইছোঁ কাৰণ ফূৰ্তি লাগিছে সি মোক শ্বপিং কৰিবৰ কাৰণে দিছে কাৰণে আপোনালোকক দেখাইছোঁ মোকে নহয় মাকো দিছে দেউতাকো দিছে চবকে দিছে শ্বপিং কৰিবৰ কাৰণে তাৰ পিনৰ পৰা আৰু এতিয়া যাম জুডিঅ'ত কাৰণ তাত সস্তাতে পায় ভাল ভাল বস্তু আৰু মই গোৱা যাবৰ কাৰণেহে কাপোৰ কিনিম চ' মোক ব্ৰেণ্ডেড মল নালাগে মই সস্তা মে আচ্ছা ঢুণ্ডনে কে লিয়ে মই এতিয়া জুডিঅ' গৈ আছোঁ আৰু আপোনালোককো এইখিনি এৰিয়াতে ভাইটিহঁত থাকে অলপ দেখাই দিলোঁ আৰু ৰাস্তাত যি পাই যাওঁ আপোনালোকক দেখাই দিম দেই এইখনতো ইনষ্টিটিউট সকলোৱে জানেই চাগে কাৰণ ইয়াত আমাৰ অসমৰ পৰা বহুত ল'ৰা ছোৱালী আহে ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে আৰু এটা কথা কৈ দিওঁ পইচাকেইটা যে দেখালোঁ একেবাৰে শ্ব' অফ কৰিব দেখুওৱা নাই দেই ভাইটিয়ে নিজৰ ইনকামৰ পইচা আমাক চবকে দিছে মানে সি ৰেছপনচিবল হৈছে নিজৰ দায়িত্ব বুজি পোৱা হৈছে সেইকাৰণে ভাল লাগিহে দেখাইছোঁ আপোনালোকে তাক আশীৰ্বাদ কৰিব সি যাতে আৰু আগুৱাই যায় আৰু এয়া এতিয়া ট্ৰেফিক জামত ফচি আছোঁ ভেগা চিটিৰ ওচৰত আৰু গুৱাহাটীতকৈ কিন্তু মই কম ট্ৰেফিকে পাইছোঁ দেই এতিয়া এয়া চিল্ক বৰ্ডত আছোঁ আগতে বোলে এতিয়া নহয় বাট এছিয়াৰ হায়েষ্ট ট্ৰেফিক জ'ন আছিলে কিন্তু এতিয়াতো ওপৰ ফ্লাইঅভাৰ ওপৰত মেট্ৰ' কনষ্ট্ৰাকশ্যন চলি আছে আমিও পালোঁ বাৰু ট্ৰেফিক জামটো বাট এইটো কম হয় আমাৰ গুৱাহাটীততো এনেকুৱা ট্ৰেফিক জাম হৈয়ে থাকে চ' অকণমান দেখাই দিলোঁ আপোনালোকক গৈয়ে আছোঁ গৈ পোৱাই নাই সময় এতিয়া বৰ্তমানে HSRত গৈ আছোঁ এয়া শ্বপিং কৰিব ভাইটিয়ে য'ত লৈ গৈছে আৰু তাক কৈ দিছোঁ কি লৈ মইতো একো চিনি নাপাওঁ আৰু এতিয়া জুডিঅ'লৈকে গৈ আছোঁ কাৰণ কৈছোঁৱে সস্তে মে আচ্ছা চাহিয়ে আৰু এইখিনি বোলে ভাইটিহঁতৰ লোকেল এৰিয়া টাইপ আড্ডা এৰিয়া বোলে HSR দেই সঁচাকৈ ইয়াত বহুত সস্তা হয় চ' বহুতকেইটা উঠাই লৈছোঁ এতিয়া চাওঁ মোৰ গাত আতে নাই যিহে শকত মানুহ ন চ' ট্ৰাইল কৰিহে গম পাওঁ বহুত টাইম লগালোঁ চবেই বেলেগ বেলেগকৈ নিজৰ নিজৰ শ্বপিং কৰিলোঁ আৰু এয়া এতিয়া বিলিঙৰ সময় ভাইটি লাইনত লাগি আছে পে'মেণ্ট কৰিব সিয়ে পে'মেণ্ট কৰিব মোক কৰিব নিদিয়ে আৰু ইয়াত ভিৰ দেখিছে আৰু মই ইমান ড্ৰেছ চুজ কৰিলোঁ শকত হৈ যোৱাৰ কাৰণে 3টা ড্ৰেছ ল'ব আৰু এতিয়া ইয়াত ভাইটিয়ে দিব নে দেউতাই দিব দুইটাই লাগি আছে মোৰ যে আজি এনেকুৱা লাগিছিল চব লৈয়ে ল'ব লাগিছিল নেকি এনেকুৱা অফাৰ বহুত কম পাওঁ আজিকালি আৰু এতিয়া আমি আহি গৈছোঁ জুচ খাবলৈ কমলা জুচ তাকো 40 ৰুপিজত একো পানী মিক্স নকৰে জানেনে আমাৰ তাত পাব ইমান সস্তা জুডিঅ'তে ইমান টাইম লাগিলে এতিয়া আকৌ নেক্সট ক'ত যাম কোনোবা এটা মলত যাম কাৰণ মায়ে ইয়াত কাপোৰ বেছি কিনা নাই চ' মাৰ কাৰণে এতিয়া যাব লাগিব মল লগতে আকৌ মোৰ ফোনটো ভাল কৰিব দিব আছে বাছ ফোনটো যদি ঘূৰাই দিয়ে জল্দি তেতিয়াহে দিব পাৰিম চাওঁ না ৰাস্তাটো কি ধুনীয়া হয় ৰাস্তাটো কেনেকুৱা ধুনীয়া হয় কিনে আৰু এইখন ৰাস্তাতে নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকনলজিখন আছে নিটখনো আছে
ধুনীয়া একদম বেংগলোৰখন ইমান ডাঙৰ চিটি হৈও ইমান গ্ৰীনাৰী সকলোৰে ঘৰৰ আগত ডাঙৰ ডাঙৰ গছ থাকিবই আৰু এতিয়া আহি গৈছোঁ কোৰমাংলা ফ'ৰাম মলত পাৰ্কিং কৰি গৈ আছোঁ ওপৰলৈ আহি গৈছোঁ মাৰ কাৰণে চালৱাৰ কিনিবলৈ চব ওপৰটো ইমান ধুনীয়া ওপৰৰ পৰা দেখামগৈ আপোনালোকক ইয়াৰ পিছত নেক্সট বোলে ভাইটিয়ে মোক লৈ যাব UBCT মল কাৰণ সেইটো হৈ গৈছে প্ৰিমিয়াম মল অফ চাউথ ইণ্ডিয়া সকলো ডাঙৰ ব্ৰেণ্ডৰ ষ্ট'ৰ আছে লগতে LV বেগৰো ষ্ট'ৰ আছে যোনটো ষ্ট'ৰ মই কেতিয়াও গৈ পোৱা নাই আৰু ভাইটিক মানে কৈ থাকোঁ তই মোক গিফ্ট কৰিবি দেই সেইকাৰণে সি কৈছে তই গৈ চাই আহিবি বাট গৈ চাই কি কৰিম দুখহে লাগিব কিনিব নোৱাৰিলে বৰ্তমানতো অকাত নাই মই বিচাৰি আছোঁ কমাৰ্চিয়েল মাৰ্কেট যাবলৈ কাৰণ তাত সস্তি মে ঢেৰ সাৰা সামান উঠা सकती हूँ খবৰ লৈ লৈছোঁ মানে মই আৰু অকাত নাই বুলি কৈছোঁ যে বিচাৰিলে কিনিব পাৰোঁ কিন্তু বাট বৰ্তমান তাতকৈ বেছি ইম্পৰ্টেণ্ট কাম আছে সেইবাবে এটা বেগত ইমানখিনি ইনভেষ্ট কৰাটো দৰকাৰী বুলি নাভাবোঁ এতিয়া এয়া মাৰ কাৰণে কিনি আছোঁ কুৰ্তা মানে কিনি আছোঁ মানে আমি চবেই চাই আছোঁ কুৰ্তা আৰু মায়ে আজি অকল ভাইটিৰ পৰা নহয় দেউতাৰ পৰাও ল'ব বোলে ইপিনে মই পচন্দ কৰি দিয়া পচন্দে নহয় আৰু এতিয়া বজাৰ কৰিলে মায়ে আকৌ গৈ আছোঁ বেলেগ গত ভাল চালোৱাৰ বিচাৰি এতিয়া ফুড কোৰ্টত বহি মোৰ গাটো অলৰেডি বেয়া হৈ গৈছে চ' মই হট চকলেট ড্ৰিংক অৰ্ডাৰ কৰিছোঁ আৰু মাহঁতে ইপিনে খাই আছে ডোচা কাৰণ দেউতাৰ কথা হ'ল চাউথত আহিছোঁ যেতিয়া চাউথৰ বস্তুৱে খাম আৰু মোৰো টেষ্ট লাগিলে মাহঁতৰ পৰা খাই সেইকাৰণে ময়ো খাবলৈ বহি গ'লোঁ ইপিনে গাও বেয়া হৈ আহিছে কাৰণ মোৰ ঔষধ খাই খাইহে আছোঁ মানে গা বেয়াই চলি আছে যাম মোৰ জেগাত কমাৰ্চিয়েল কি কমাৰ্চিয়েল ষ্ট্ৰীট তেতিয়াহে মোৰ জেগাত যাম আৰু জানেনে গা একদম বেয়া হৈ আহিছে নাজানো কিয় আজিকালি ইমান গা বেয়া হ'ব লৈছে মই বেছিকৈ ভালকৈ শুব মেলিব পৰা নাই 8টা বাজিতো গ'লে আৰু ট্ৰেফিকতে ফচি আছোঁ ইপিনে হাৰ্ড ৰক কেফেখন চাওক না কেনেকুৱা ধুনীয়া হয় কাৰণ বহুত পুৰণা এইখন পাই গ'লোঁ কমাৰ্চিয়েল মাৰ্কেট গাড়ী পাৰ্কিঙৰ কাৰণে তাৰ ওচৰৰে মলটোতে লৈ লৈছোঁ পাৰ্কিং ঘূৰি আছোঁ মানে আমাৰ ফেঞ্চি বা কলকাতাৰ নিউ মাৰ্কেট বিশেষ একো কিনা নাই বাৰু সৰু সুৰা 100 টকীয়া বস্তু কিনিছোঁ এতিয়া কমাৰ্চিয়েল মাৰ্কেট বা বহুত ঘূৰিলোঁ চালোৱাৰ লেহেংগা বহুত ধুনীয়া ধুনীয়া আছে কিন্তু মই যি ড্ৰেছ বিচাৰিছিলোঁ নাপালোঁ এটা ঠাইত পালোঁ বাট শকত হৈ যোৱাৰ কাৰণে বহুত বেছি ইছ্যুজ হৈছে চ' নল'লোঁ এতিয়া যাওঁ আৰু ডাইৰেক্ট য'ত আছোঁ আমি মানে ঘৰলৈ ঘৰ বুলিয়ে কৈছোঁ আৰু কাৰণ কাইলৈ ৰাতিপুৱা আকৌ গুৱাহাটী ওলাব লাগিব পেকিং কৰিব আছে ইপিনে মা দেউতাও ভাগৰি গৈছে মোৰ লগত ঘূৰি ঘূৰি আগতে আহি ৰৈ আছেহি মই অলপ নিজে ঘূৰি সময় এতিয়া 11টামান হ'ল আৰু ইয়াত আহি পাই গ'লোঁ আমাৰ এয়াৰবিএনবিটোত আৰু মোৰ জ্বৰ বাঢ়ি আহি আছে আৰু পৰিয়ে গ'ল ষ্ট্ৰেপচিলটো আৰু গালি কি খিচখিচ হৈছে চ' ষ্ট্ৰেপচিলটো খালোঁ খাই ল'লোঁ কিন্তু মুখৰ পৰা ওলাই পৰিলে যি টি কৈ আছোঁ আৰু এতিয়া গাড়ী পাৰ্ক হৈ গ'ল যোৱাকালি ইয়াতে ৰাস্তা কাষত গাড়ী পাৰ্ক কৰোঁতে গাড়ীখন কোনোবাই স্ক্ৰেচ মাৰি থৈ গ'ল চ' আজি একদম ভিতৰত সোমাই দিলে চব ইমানখিনি ইয়াৰ শ্বপিং কৰিলোঁ আৰু ভাগৰি গৈছোঁ এতিয়া ভাগৰি যুগৰ আহি পালোঁ আপোনালোকক দেখাই দিওঁ অকণ ওপৰে কি বজাৰ কৰিলোঁ কাৰণ আজিলৈকে মই কেতিয়াও কি শ্বপিং কৰোঁ নেদেখাওঁ আজি ফাৰ্ষ্ট টাইম ভাবিছোঁ কি শ্বপিং কৰোঁ চ' দেখাম মানে মই নাই কৰা বিশেষ বেছি বাট চবৰে ষ্টাৰ্ট কৰোঁ একেধৰণৰ চেণ্ডেল চাওঁ বহুত কিছু কিনিলোঁ চেণ্ডেলটো মই কিনোৱেই সস্তাৱালা ক'ৰবাত ফুৰিবলৈ চাওক এইকেইযোৰ চালৱাৰ লগত পিন্ধা কিনিছোঁ আৰু ইপিনে আহি গ'ল আমাৰ ডিনাৰ দেখাই দে আমাৰ হেল্ডি ডিনাৰ আহি গ'ল আৰু তাৰপিছত আৰু এইবোৰ বস্তু মই কিনাততো এক্সপাৰ্টেই কিনি খালি থৈ দিওঁ পিন্ধিবলৈ কেতিয়াও অকেজন নাথাকে শিৱসাগৰ চ' এয়া মদ খাই আছে নহয় দেখাবলৈ আপোনালোকক চ' এইটো কিনিলোঁ চাওক 100 টকা 100 ৰুপিজত চ' এইকেইযোৰ কাণফুলি কিনিলোঁ আপোনালোকে ব্লগ চাইছে যদি গম পাইছে আছিলে হেৰালে সেইবাবে আকৌ কিনিছোঁ আগতে কিনিছিলোঁ 30 ৰুপিজত এইবাৰ কিনিছোঁ 40 ৰুপিজত এইবোৰ হৈছে চব কমাৰ্চিয়েল মাৰ্কেটৰ শ্বপিং দে সস্তাৱালা শ্বপিং দেখাইছোঁ আপোনালোকক মই দিছ বেল্ট একদম বুচি আছলি বেল্ট দেই আৰু এণ্ড দিছ ওৱান একেবাৰে সস্তাৱালা বেল্ট 200 টকীয়া উঠাই আনিছোঁ কাপ পেনুংগি আই ডোণ্ট ন' বাট ভাল লাগিল উঠাই আনিলোঁ এতিয়া সস্তা পৰা যাওঁ মললৈ চ' এয়া কিন্তু দেখাম আৰু এয়া মাৰ কাৰণে মায়ে পচন্দ কৰা কুৰ্তা এণ্ড ট্ৰাউজাৰ মাৰ কাৰণে কুৰ্তা
এটা কমাৰ্চিয়েল মাৰ্কেটে নহয় দেই এই কুৰ্তাটো মোৰ ভাল লাগিছিল কিন্তু মাকো ভাল লাগিল কাৰণে মায়ে লৈ ল'লে দেন এগেইন মাৰ কাৰণে টপ বহুত আছে আমি কি দেখাই দিম ভাইটিয়ে কিনিছে এয়া टी शर्ट एंड हाफ पैंट ये क्या है देतार टी शार्ट एगेन দুটাই দেতাৰ শাৰ্ট এয়া পিছত পিন্ধিবৰ কাৰণে কিনিছে কাৰণ কাইলৈ আমি গৈ আছোঁ গোৱা আৰু এতিয়া আহি গ'ল চেণ্ডেল আকৌ চেণ্ডেল দেই এয়া কমাৰ্চিয়েল মাৰ্কেটৰ নহয় বাৰু চ' এইযোৰ কিনিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব বিচৰ কাৰণে কিনিছোঁ এণ্ড দেন এইযোৰ কিনিছোঁ মাৰ কাৰণে পিছত পিন্ধিবলৈ দেতাৰ এইযোৰ দেতাৰ सो ये माँ और देता है बिच्छर पिन बोकाने सो यहाँ पे एक पेन क्या करने तो हृदय তাৰপিছত এইটো শাৰ্ট টি শাৰ্ট তো বাবু মানে আমাৰ কাজিন এটা সবকে পোৱালি কাজিনটো তাৰ কাৰণে কিনিছে বাবুলে দেন এইবোৰ একচুৱেলি মই নাছিলোঁ দেতা আৰু ভাইটিয়ে কিনিছে সব গম নাপাওঁতে নেকি দিছ ইজ এ ট্ৰাউজাৰ তো কাৰ কাৰণে তো মাৰ কাৰণে চাগে মাৰ সেম ট্ৰাউজাৰ আহি গ'ল দেখুন গমে নাপাওঁ সো দিছ ইজ এ ট্ৰাউজাৰ দিছ ইজ এ টি শাৰ্ট ফৰ দেতা মই খালি দুটা কিনিছোঁ দেই এ চিম্পল ড্ৰেছ ডেইলি ওয়ার সিম্পল ড্রেস and another one simple dress वो गाने सब उल्टी আছে বাৰু again same যে বাবু কাৰণে হ্যাঁ সো একে কিনিছে হে বাবু কাৰণে বাবু ভিডিও চাই আছে যে দেখি পালে চাগে আৰু মতলব পোৱা পিছতে ভিডিওটো বসে then again this t-shirt is for এটা শার্টটো শার্টটো দেউতা ओके शार्ट बेकार टी-शर्ट টি-শার্টটো দেউতা एंड जींस तो দেউতা बेकार है देखो हाफ দেউতা बेकार सो मैक्सिमम আজি বেকাৰ কাপোৰ আছে সো আজি আপোনালোকক দেখাই দিলোঁ কি শ্বপিং কৰিছোঁ মই নিজেও নাজানো একচুৱেলি এইখিনি ল'ৰাৰ কি কিনিছিলে মই জাষ্ট এইখিনি কালেকশ্যন চাই দেখাই দিয়া এবাৰ মোৰ ফেভৰেট কালেকশ্যন এইখিনিয়ে হৈছে মই সস্তা ফুৰিব আহিলে সস্তা মাৰ্কেটৰ পৰা কিনো কাৰণ ব্ৰেণ্ডেডটো য'তে ত'তে পায় দেখাই দিলোঁ আপোনালোকক কি শ্বপিং কৰিছোঁ কমাৰ্চিয়েল মাৰ্কেটৰ পৰা চেণ্ডেল এণ্ড এইবিলাক সস্তা বস্তু কৰিছোঁ যোনকেইটা বেছি ভাল লগা আৰু মলৰ পৰা জাষ্ট দুটা ড্ৰেছ কিনিছোঁ বাকীখিনি মা আৰু দেউতা ভাইটিহঁতৰ চ' মই এতিয়া গোৱাৰ কাৰণে পিন্ধিব ড্ৰেছ বহুত চালোঁ বাট যিটোহে শকত হৈছোঁ একো ড্ৰেছ নাতিলে হোপফুলি ফিংগাৰ ক্ৰছ গোৱাত গৈ কিবা দুটামান কিনিব পাওঁ গোৱা বিচ টাইপ পিন্ধিবলৈ নহ'লে আৰু উপায় নাই লগতে এইকেইটা ৰিং কিনিছিলোঁ থাকি গ'ল দেখাবলৈ দেখাই দিলোঁ আমি বাহিৰত ডিনাৰ কৰাৰ কথা আছিলে কিন্তু মই ক'লোঁ নকৰোঁ কাৰণ ৰাতিপুৱাই যাব আছে সেইকাৰণে ঘৰৰ কাৰণে হেল্ডি বাউল মেক্সিকান বাউল অৰ্ডাৰ দি দিছে ভাইটিয়ে কাৰণ যিহেতু মাহঁতৰ আকৌ ইনচুলিন মেডিচিন থাকে খাবই লাগিব আপোনালোকক সেইটোৱে দেখাওঁ মেক্সিকান বুৰিটো বাউল নতুন নতুন ড্ৰেছ ষ্টাইল কৰি আছে দেউতাই পিন্ধিলে এইপিনে হৃদয় পিন্ধি আছে একদম পুৰা বিচ ৱেৰ আৰু তলত তুমি ব্লেক কালাৰ গেঞ্জি এটা পিন্ধি ল'বা সব ডিনাৰ কৰাত ব্যস্ত এইপিনে মায়ে কৰি আছে এইপিনে ইয়াৰ দেউতাই লৈ লৈছে এইবোৰ আমাৰ নগাঁৱত নাপায় ন আৰু আজিৰ দিনটো ব্লগটো ইমানখিনিতে খতম কৰোঁ সময় এতিয়া ৰাতি 12টা হ'ল যদি আজিৰ ব্লগটো আপোনালোকৰ ভাল লাগিলে কাইণ্ডলি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত আৰু প্ৰথমবাৰৰ বাবে যদি চাই আছে প্লিজ জলদি ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা পালে আকৌ নেক্সট ব্লগ আপোনালোকে পাব গোৱা পা চ' টিউন হৈ থাকিব টু দ্য নেক্সট ব্লগ বাই বাই গুড নাইট এণ্ড টেক কেয়াৰ